নাই মোৰ অসমবাসীলৈ মই মৰম যাচিলো অসমৰ এখন টান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চাউথ জয় আই অসম সকল মই দেবাশিষ ব্লগলৈ স্বাগতম জনাইছোঁ। এই মুহূৰ্তত চাওক প্ৰথম আৰম্ভণিতে এটা ধুনীয়া ছবি আপোনালোকক দেখুৱাইছোঁ। এইটো এখন দলং কাষতে আছে তোমাৰ আপোনাৰ এখন অৰণ্যৰ মাজতে কাষতে এখন দলং। তো আপোনালোকে চাই থাকক, আজি বহুত ধুনীয়া বস্তু কিছুমান দেখুৱাম। লগতে লকডাউনত মানে পেঙেৰি লগতে মাৰ্ঘেৰিটা উজনি অসমৰ এইকেইটা ঠাই আৰু এই ঠাইকেইটাত মানে এটা সুন্দৰ পৰিৱেশ আপোনালোকক দেখুৱাম। গতিকে চাই থাকক আজি ভিডিঅ'। মোৰ বন্ধু পল্লৱ, বৰ্তমান তেওঁ মাৰ্ঘেৰিটাৰ বাসিন্দা। লকডাউনৰ কিছু কথা জানিবৰ বাবে মই কল কৰিছিলোঁ। তেওঁ কিছুমান ফুটেজ মোলৈ পঠিয়াইছিল, তাক ভিডিঅ' ৰূপে উপস্থাপন কৰিলোঁ। তেওঁ দুটা ইউটিউব চেনেল আছে, মই মোৰ চেনেলৰ ডেছক্ৰিপশ্যনত দি দিম। যদি তেওঁ ভিডিঅ'বোৰ চাই ভাল পায়, লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এয়া আমি তেল ভৰালোঁ এতিয়া। ইয়াৰ তেলৰ দামটো হৈছে 82.28 হৈছে 48 28 মাৰিছে। এতিয়া মানে পূৰা হেলনীয়া ৰাস্তাটো একদম মানে সেই চাৰ্কাছৰ পৰা তললৈ যোৱা নিচিনা লাগি যায়। ইয়াত চাওক, এইখনে হৈছে অসম। চাওক কি মজা। এয়া চাওক আমাৰ সুন্দৰ অসমৰ সুন্দৰ পৰিৱেশ। আচলতে বাগানৰ মাজে মাজে এয়া ধুনীয়া ছবি। চাওক, আপোনালোকৰ এইফালে যদি বাগান এনেকুৱা ডাঙৰ বাগান আছে তেন্তে কমেণ্ট কৰি জনাব দেই। আমাৰ এইফালে চাওক, বহুত মজা। আপোনালোকে এনেকুৱা বাগানৰ মাজত কেতিয়াবা আহিবচোন, এনেকৈ কি মজা। চাওক এয়া ৰাস্তা, মেইন ৰোডৰ কাষতে বাগানবোৰ এইধৰণে আছে। চাওক মানে হৈছে পেঙেৰিত এতিয়া যদিও কৰোণা আতংক চলি আছে, তথাপিও এইদৰে আগৰ দৰে চলি আছে। এইবোৰ দোকানবোৰ চলি আছে ধুনীয়াকৈ আগৰ দৰেই। এইখন আছে পেঙেৰি বজাৰ, শাক পাচলি বজাৰ ডেইলি বহে। আৰু দেওবাৰ হ'লে ইয়াত ডাঙৰ বজাৰ বহে। বহুত ধুনীয়া। এইখনে হৈছে অসম। চাওক, ইয়াতো বাগান আছে। বাগানেই চাওক, অসমত বহুত বাগান আছে। খাটাংপানী চাহ বাগিচা, এইটো চাহ বাগিচাৰ কাষতে আচলতে ইয়াৰ পৰিৱেশ। আৰু কৰোণাৰ যদিও মানে আতংকৰ সংখ্যা বাঢ়ি গৈছে, তথাপিও কিন্তু এইদৰে চলি আছে দেই। মানুহবোৰ আগৰ দৰে চলি আছে। আৰু দেখুৱাইছোঁ বহুত সুন্দৰ পৰিৱেশ আচলতে দেই। স্পীড ব্ৰেকাৰ এইখন দেখিলে মই অলপো কাট কৰা নাই, একদম ধুনীয়াকৈ দেখাইছোঁ আপোনালোকক। একদম চকুৰে মনিব নোৱাৰাকৈ ইমান দীঘলকৈ বাগানখন আছে। চাওক কি মজা, কি সুন্দৰ। ডিম্পু বৰুৱাই থকা হ'লে ইয়াত বহুত ডাঙৰ মজা ভিডিঅ' বনাই দিলে হ'লে, কিন্তু মোৰ সেই অভিজ্ঞতা নাই। গতিকে চাই থাকক। এইফালে চাওক, এইফালে কাষতে এখন ৰিজাৰ্ভ, ডিগবৈ টু মানে পেঙেৰি টু ডিগবৈ টু পেঙেৰি ৰিজাৰ্ভ কাষতে এখন খাটাংপানী চাহ বাগিচা। মাজতে এইদৰে এটা ধুনীয়া ঘৰ, ইয়াত থাকি কেনেকুৱা মজা লাগিব। আহি তিনিআলিটা পাইছোঁ। তিনিআলি পাৰ হৈ এতিয়া গৈ আছোঁ। স্পীড ব্ৰেকাৰ বহুত আছে।
এখন হৈছে ডিম্পুবৰুৱাই যোনখন মানে ইউটিউবত দেখুৱাইছিলে বজাৰখন, যিখন ডেইলি বজাৰ হয়। আকৌ মই ৰেল লাইনৰ ফালে যাওঁ দেই। হাই হাই কৈ দে, হাই হাই ক না। পূৰা গৰম হৈ আছে ই, মই মানে এইটো ভিডিঅ'ৰ কাৰণে ইয়াত আহি গ'লোঁ ন, অহাৰ কাৰণে ই মানে পূৰা গৰম। আচলতে বজাৰখন যদিও মানে দেখিবলৈ শুৱনি, কিন্তু ভেৰি ডেঞ্জাৰ বুলি ক'ব লাগিব। এইটো হৈছে ৰেলৰ শ্ৰী, চাওক এইফালে ট্ৰেইন আহে আৰু এখন হৈছে বজাৰ। মজা মানে পূৰা হেভি, চাওক কাষতে ট্ৰেইন, কাষতে বজাৰ। ইয়াত চব পায় আপুনি, লাও, বেঙেনা, ভেন্দি, কোমোৰা চব। আৰু যেতিয়া ট্ৰেইন আহিব, ট্ৰেইন অহাৰ লগে লগে মানুহবোৰ কিন্তু ছাইড হৈ যায়। সেইদিনা আচলতে ডিম্পুবৰুৱা আমাৰ উজনি অসমত আহিছিল, উজনি অসমৰ মাৰ্ঘেৰিটাত আহিছিল। মাৰ্ঘেৰিটাত আহি কিনে ব্ৰিটিছৰ যুগত এখন দলং বনাইছিলে, সেইখন দেখুৱাম। লগতে আৰু যি ট্ৰেইনৰ কিনাৰতে কিছুমান দোকান খুলিছিলে, যিখন ট্ৰেইন অহাৰ লগে লগে দোকানবোৰ উঠি যোৱা হয়, তো সেইটো ব্লগ আপোনালোকক দেখুৱাম, তো চাই থাকক। মাৰ্ঘেৰিটাৰ ব্লক তিনিআলি, এইফালে SDO অফিচ আছে, মাৰ্ঘেৰিটা ব্লক তিনিআলি হয় এইটো। এইখনে বজাৰ, এইফালে ভিতৰ বজাৰ আৰু এইফালে বাহিৰৰ বজাৰ। ঐ ফুচকা খাবি নেকি? বল তেন্তে, ইয়াত ফুচকা খাব পাৰে। আৰু ইয়াত ধুনীয়া ধুনীয়া ছোৱালী আহিছে, চাবও পাৰা। এয়া এখন বাইকৰ ষ্টেণ্ড, বাইকৰ ষ্টেণ্ডত থাকিলে তোমালোকৰ বেছি টকা নলয়, 20 টকামান ল'ব। মই কিন্তু নিদিওঁ, খুজিলেও মই নিদিওঁ, কাৰণ এইখন অসম হয়, অসমৰ আমি ভূমিপুত্ৰ হয়, ভূমিপুত্ৰৰ কাৰণে নিদিওঁ। দাদাগিৰি ন, দাদাগিৰি এনে কৈছোঁ, দিওঁ, সকলোৱে দিব লাগিব, কি ক'বা আৰু, এইবোৰ ৰুল সকলোৰে বাবে সমান। এইখনৰ বাইকৰ ষ্টেণ্ড, এইফালে এখন বজাৰ, তো চাওক বাইকৰ ষ্টেণ্ড। আৰু এইফালে আছে ট্ৰেইনৰ ষ্টেণ্ডটো, ট্ৰেইনৰ লিক, আৰু কাষতে এখন বজাৰ, য'ত নেকি ডিম্পুবৰুৱাই আহি কিনে বহুত তাৰিফ কৰি থৈ গ'ল। বন্ধুসকল, মাৰ্ঘেৰিটাৰ কিছু দৃশ্য আপোনালোকৰ আগত উপস্থাপন কৰিলোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পায়, লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি দিব, যাতে মই দিয়া ভিডিঅ'সমূহ আপোনালোকে পোনপ্ৰথমে পায়। ধন্যবাদ।